হাই গাইজ, হেল্ল' গাইজ, আপোনালোকে চাই আছে নিশ্চয়। চাওক, আপোনালোকে ইমান এটা ধুনীয়া জেগাত আহিছোঁ আমি। একদম মানে পাহাৰৰ কিনাৰ, নিশ্চয় পাহাৰৰ পৰা বৈ আহিছে নদীখন, আৰু একদম মানে প্ৰকাণ্ড প্ৰকাণ্ড ডাঙৰ ডাঙৰ পাথৰ। আৰু চাওক আপোনালোকে, পানী ইমান স্পীড পিকআপ, বাবা ৰে, পানী দেখিয়ে ভয় লগা হ'ল আমাৰ। আৰু মানে সেইটো কাৰণে আমি বেছি পানীত নমাটো নামিব দিয়া নাই। লগৰকেইজনক কৈছোঁ নামিবা বুলি। মানে পানীটো পানীয়ে, আৰু লগতে ইমান ডাঙৰ ডাঙৰ পাথৰ আছে, আৰু যদি কিবা এটা হয় এক্সিডেণ্ট, পাথৰ হিতে সোমাই যাব লগা হ'ব। সেইটো কাৰণে আপোনালোকে যেতিয়া হ'লেও আহিলে আপোনাৰ প্ৰথম ব্ৰিজৰ কিনাৰ ফালৰ পৰা আহিব পাৰিব। আৰু কিন্তু ঘৰতে কিবা বস্তু বনাই আনি বা আনিও মানে আপোনালোকে বনাই মেলি খাব পাৰে। একদম মানে নিশ্চিন্ত মনে, টেনশ্যন নাই কোনো। মানে ইয়াত পাব্লিকৰ প্ৰেছাৰ নাই, কোনো নাই। আৰু আপোনালোকে যিমান মানুহ লগ পাব ইয়াত, চব অসমৰ মানুহেই লগ পাব বেছিভাগ। আপোনালোকে ধুনীয়াকৈ ৰান্ধি বাঢ়ি খাব পাৰিব। আৰু যদি ঘৰতো বনাই আনিছে, সাজটো খাম বুলি ভাবিছে পৰিয়াল ফেমিলি লৈ, সেইটোও আপোনালোকে ধুনীয়াকৈ ইয়াত খাব পাৰিব। চাই লওক কি এটা মানে পৰিৱেশটো বৰ ধুনীয়া ইয়াত। আৰু ভিউটো চাওক আপোনালোকে, একদম এইফালে পাহাৰৰ কিনাৰত, এইফালে চাওক পাহাৰখনো ধুনীয়া। আৰু পানী পিকআপটো খালে বেছি। সেইটো কাৰণে আপোনালোকে এটাই খালি সাৱধানতা হ'ব ইয়াত। মানে আপোনাৰ যদি সৰু ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীৰ প্ৰতি মানে অলপ চকু কাণ দিব। মানে কিয়নো ডাঙৰ মানুহে এই পানীখিনিত মানে সিপাৰ হ'ব দিগদাৰ, অসুবিধা হয়। বহুত কাৰেণ্ট আছে আৰু গা পা ধুব অসুবিধা হৈছে। আমি সেইটো কাৰণে আমি নদী কিনাৰতে অলপমান এই কাউৰী শালিকি ধৰা ধৰিলোঁ আৰু গাবিলাক চিটিয়াই মিটিয়াই। তাৰপিছত আপোনালোকে যদি ল'ৰা ছোৱালীবিলাক নামৰি যায় পটকৈ, ইয়াত মানে ডাঙৰ ডাঙৰ পাথৰ আছে, পানী পিকআপ বহুত বেছি। চাই লওক আপোনালোকে, আমি আহিলোঁ আজি ৰয়িঙত। কিনাৰতে ৰয়িঙৰ প্ৰথম ব্ৰিজত প্ৰথমে নামিছোঁ, গা ধুম বুলি ভাবিছিলোঁ। পানী পিকআপটো চাওক আহিলেও মানে আপোনালোকে আছে পানী চাওক হ'ব, আপোনালোকে হ'ব আহিবতো নিশ্চয় পাৰিব, কোনো বাধা নাই। সেইটো বিষয়ে সেইটো চাব আপোনালোকে। চাই লওক ইমান ফাষ্ট পানী ইয়াত। সেইবিলাক চাই লওক মোৰ লগৰজন। কি ক'ম আৰু আমাৰ। আচ্ছা, ৰয়িঙত আহি কেনেকুৱা লাগিছে এনেই? ভাল লাগিছে, ভাল লাগিছে। আপোনালোকে আহিব, খুব ভাল লগা জেগা। কিন্তু অলপ সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপমান অসুবিধাজনক। কিন্তু যিটো জেগাত আমি আছোঁ, অলপ সাৱধান দিলে ভাল হ'ব। ভাল হয়, থেংক ইউ। মই জানো, মই কৈছিলোঁ, মই নিশ্চয় অলপ সৰু ল'ৰা ছোৱালীৰ কাৰণে সাৱধান হ'ব আপোনালোকে খালি। বাকী কাৰণে টেনশ্যন নাই। বহুত ধুনীয়া জেগা, বহুত ধুনীয়া প্লেচ। আপোনালোকে চাব পাৰে, একদম ডাঙৰ মানুহ ল'ৰা ছোৱালীৰ কাৰণে টেনশ্যন নাই। অলপ বৰষুণ দিয়াৰ কাৰণে পানীটো অলপ বেছি হৈছে। ৰ'দ বতৰ হ'লে ভাল হয়। আমাৰ এইফালে আহিছে, আমাৰ এই ভাইটিকেইটা আছে, চাই লওঁ এইবিলাক আমাৰ এই ভাইটিকেইটা লগত। কেনেকুৱা লাগিছে ৰয়িঙত আহি? মজা। আচ্ছা, ৰয়িঙত আহি কেনেকুৱা লাগিছে তোমালোকৰ? মজা। এইফালে একদম ধুনীয়া লাগিছে, যে চবকে ভাল লাগিছে একদম কৈছে। আৰু আপোনালোকে আহিব নিশ্চয়, চাব, একদম মজা। এটা ধুনীয়া এটা ভিউ থকা জেগা, ধুনীয়া এটা পৰিৱেশ, একদম মজা জেগাটো। পৰিৱেশটো চাব আপোনালোকে, একদম মজা আছে পৰিৱেশটো। চাই লওক ধুনীয়া। আপোনালোকে আহিব নিশ্চয়, আহিব নিশ্চয়, এদিন আহিব। একদম মজা আছে জেগাটো। চাই লওক আমাৰ ভাইটিকেইটা ফটো চেলফি কৰি আছে। আপোনালোকে ভিডিঅ'টো চালে, ভাল পালে লাইক আৰু শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনালোকে এই কথাটো জানিব যে এই ভিডিঅ'ৰ যোগেদি যাতে আপোনালোকে সৰু ল'ৰা ছোৱালী আহে, তেতিয়ালৈকে আপোনালোকে নিশ্চয়, মই ভিডিঅ'টো প্ৰত্যেক ভিডিঅ'তে লাইভতে কৈছোঁ, আপোনালোকে শুনিব। এই সৰু ল'ৰা ছোৱালী কেতিয়াও আপোনালোকে ফটকৈ ইয়াত লৈ নাহিব। আহিলেও মানে আপোনালোকে সাৱধানতা এটা নিজে হ'ব। এই পানীটো বহুত স্পীড ইয়াত। আপোনালোকে নামচাই বা টুংটাং টক্সি ৰিজৰ্টৰ নিচিনা নহয়। ইয়াত হ'ল ৰয়িং, ডাইৰেক্ট পাহাৰৰ পৰা নামি আহিছে পানী। সেইটো কাৰণে আপোনালোকে অলপ সাৱধান কৰি মানে থ'ব। ল'ৰা ছোৱালীবিলাক আহিলে চাব, আপোনালোকে চাওক পানী বহুত পিকআপ আছে ইয়াত। আপোনালোকে এইটো একদম ভুল নকৰিব, একদম মানে ভুল নকৰিবই আপোনালোকে। থেংক ইউ। ইমানে সামৰিছোঁ ভিডিঅ'টো, ধন্যবাদ।